के इस घर में आके एक लड़की चुप के ताके। हाय फ्रेंड्स, আজি মই আপোনালোকক এটা নতুন ইনকামৰ ৰাস্তা এটা ক'বলৈ ওলাইছোঁ। এইটো বৰ জেনুইন হয়, ইয়াৰ লিগেল ডকুমেণ্টছ আছে, মই আপোনালোকক দি দিম। সম্পূৰ্ণৰূপে ইয়াত বিশ্বাস কৰিব পাৰে। এইটো আপুনি মাত্ৰ 200 টকা ইনভেষ্ট কৰি পেলাই লাখ টকালৈকে ইনকাম কৰিব পাৰে। মই প্ৰথমতে এইটো ফেক বুলি ভাবিছিলোঁ, কিন্তু বৰ্তমান মই ইয়াত বিশ্বাস কৰোঁ আৰু মই ফাৰ্ষ্ট ষ্টেপ পাৰ কৰিছোঁ আৰু এতিয়ালৈকে মই 100 টকা ইনকাম কৰিছোঁ। নেক্সট ষ্টেপত 300 টকা ইনকাম হ'ব। যদি আপোনালোকে মোৰ কথাটো বিশ্বাস কৰিব পাৰে, তেতিয়াহ'লে ভিডিঅ'টো আগলৈ চাই যাওক। মই বুজাই দিছোঁ কেনেধৰণে কি কৰিব লাগে, আৰু মোৰ স্পনচৰ লিংক দি দিম। যদি আপোনালোকে ইয়াত ইণ্টাৰেষ্টেড হয়, তেতিয়াহ'লে জইন হওক আৰু ইনকামৰ এটা সুগম পথ বাছি লওক। আপোনালোকক ক'বলৈ লোৱা ইনকামৰ পথটো হৈছে জাষ্ট 200, JUST, জাষ্ট 200। ইয়াৰ জৰিয়তে আপোনালোকে আনলিমিটেড ইনকাম কৰিব পাৰে মাত্ৰ 200 টকা ইনভেষ্ট কৰি। তেতিয়াহ'লে জানো আহক কেনেধৰণে ইনকামৰ জালটো এনেধৰণে হ'ব। এনেধৰণে যাব। ছাপ'জ এইটো মই আপোনাক জইন কৰাম। মোৰ তলত ডাউনলাইন থাকে, এইটো আপুনি, আৰু এইটো মই আৰু কাৰোবাক জইন কৰাইছোঁ। গতিকে আপুনি ৰেজিষ্টাৰ্ড কৰাৰ পাছত, যিহেতু মোৰ স্পনচাৰ লিংকত আপোনালোকে জইন হ'ব, মই আপোনাক আপোনাৰ আইডিটো এক্টিভ কৰাবলৈ আপোনাৰ পৰা 200 টকা ল'ম, আৰু এইজন মানুহেও মোক 200 টকা দিব। দুজনৰ আইডি এক্টিভ হৈ গ'ল। তেতিয়াহ'লে মই টোটেল পালোঁ 400 টকা। 400 টকাৰ পৰা মই কি কৰিম, 100 টকা এটা থৈ পেলাই 300 টকা এটা মই ওপৰলৈ পঠাই দিম। মানে কি হ'ব, এইটো মোৰ হৈ যাব ফাৰ্ষ্ট আপলাইন, আৰু এইটো ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, এইটো ফিফথ, আৰু এইটো হৈ যাব 6th আপলাইন। গতিকে মই কি কৰিম, আপোনালোকে দিয়া 400 টকাৰ পৰা 100 টকা থৈ পেলাই 300 টকা মই কি কৰিম, মোৰ ছেকেণ্ড আপলাইনক জমা দিম। আৰু 300 টকা দি পেলাই ই মোৰ তেতিয়া আইডিটো আপগ্ৰেড কৰি দিব। মই এইটো মোৰ ফাৰ্ষ্ট ডাউনলাইন হ'ব। ফাৰ্ষ্ট ডাউনলাইনৰ পৰা মই যিটো ইনকাম পালোঁ 100 টকা, আৰু এওঁক দি দিলোঁ মই 300 টকা, 300 দিলোঁ। এওঁক মই 300 দিয়াৰ লগে লগে ই মোক ছেকেণ্ড লেভেলৰ পৰা ইনকাম ল'বৰ কাৰণে মোক আপগ্ৰেড কৰি দিলে। তেতিয়া কি কৰিম, আপুনি হয়, গতিকে আপুনি দুজনক জইন কৰালে, আৰু এওঁ দুজনক জইন কৰালে। যিহেতু আপুনি জইন কৰাৰ বাবে এওঁৰ আইডি এক্টিভ কৰিবলৈ আপুনি ইয়াৰ পৰা আপুনি কি কৰিলে 200 টকা ল'ব। আপুনি 200 টকা ইয়াৰ পৰা ল'লে, দুজনক জইন কৰিছে, ইয়াৰ পৰা 200 টকা ল'লে। আপোনাৰ হাতত 400 টকা হৈ গ'ল। 400 টকাৰ পৰা আপুনি কি কৰিলে, 100 টকা এটা আপুনি থৈ দিলে। সেইটো আপোনাৰ 100 টকা এটা আপুনি থৈ দিলে, আৰু আপোনাৰ বাচি গ'ল 300 টকা। 300 টকা আপুনি মোক দিব নালাগে, যিহেতু আপোনাৰ এইটো ছেকেণ্ড লেভেল, আপুনি ফাৰ্ষ্ট হৈছে ছেকেণ্ড লেভেল। গতিকে আপোনাৰ ছেকেণ্ড আপলাইন হ'ব। এইটো মোৰ ফাৰ্ষ্ট আপলাইন আছিলে, তো আপোনাৰ ফাৰ্ষ্ট আপলাইন মই, আপোনাৰ ছেকেণ্ড আপলাইন ই হ'ব। গতিকে আপোনাৰ ছেকেণ্ড আপলাইনক আপুনি দি দিব। ছেকেণ্ড আপলাইনক দি দিব, কিমান দিব, 300 টকা দিব, আৰু 100 টকা আপুনি পাই গ'ল। এইফালৰ পৰাও তেনেকৈ হ'ব। এওঁ কি কৰিব, এওঁ দুটাৰ পৰা 200 400 টকা ল'ব। 400 টকা লৈ পেলাই 100 টকা থৈ দিব, আৰু 300 টকা কি কৰিব, ইয়াৰো ছেকেণ্ড আপলাইন হ'ব। ইও কি কৰিব, ইয়াক 300 টকা দি দিব। মানে ইয়াৰ হৈ যাব এতিয়া, এওঁৰ হৈ যাব এতিয়া ইফালৰ পৰা 300, ইফালৰ পৰা 300, 600 এনেকুৱা হ'ব। আৰু যেতিয়া কি হ'ব, আপুনি এই দুজনক জইন কৰালে, ইও দুজনক জইন কৰাব লাগিব, এতিয়া 200 তো কি হ'ব, তো এনেকুৱা তেনেকৈ হ'ব। এওঁক দুজনে কি কৰিব, দুজনক জইন কৰাব, 200 যদি কি হ'ব,
কিমান হ'ল, ই 400 টকা পাই গ'ল, 100 টকা ই থৈ দিলে আৰু 300 টকা পঠাই দিব, এইফালে ক'লে পঠাব কৈ আছোঁ, 300 টকা পঠাবই আৰু ইও 400 টকা পালে, ইহঁত দুজনৰ পৰা 200 400 টকা পালে, 100 টকা ই থৈ 300 টকা পঠাব, গতিকে ইও 300 পঠাব লাগিব। আপোনাক নিদিয়ে, যিহেতু ইয়াৰ এইটো ছেকেণ্ড লেভেল, গতিকে ছেকেণ্ড আপলাইনত পঠাব, মানে মোক পঠাব, তেতিয়া মই যাম, এনেকৈ মোক পঠাই দিব 600 টকা, 300 300 600 আৰু তেনেধৰণে এজনে 200 টকা ইয়াক দিব, এজনে 200 টকা ইয়াক দিব, তেতিয়া 200 400 টকা ই পালে, ই 400 টকা পালে। তেনেধৰণে মই যেনেকৈ আপুনি যেনেকৈ 300 টকা দিছিলে, 100 টকা থ'ব, তেনেকৈ 100 টকা থ'ব আৰু 300 টকা তেওঁক নিদিয়ে, মোক দিব, 300 টকা 600 টকা মই পাম। তাৰপৰা আপুনি দিছিলে, আপুনি দুজনে আপুনি দিয়া আছিলে, আপোনাৰ তলৰ লেভেলৰ দুজনে দিছিলে 600 টকা, মোৰ টোটেল 1200 টকা হৈ যাব। তেতিয়া 1200 টকাৰ ভিতৰত মই কি কৰিম, 1200 মাইনাছ 900 টকা, 900 টকা মই আপগ্ৰেড কৰাব লাগিব নহয় 4th লেভেলৰ ইনকাম ল'বৰ কাৰণে। তো মই মোৰ এইটো যিহেতু মোৰ 3rd লেভেল হ'ব, গতিকে মই মোৰ 3rd আপলাইনক দিব লাগিব 900 টকা। তেতিয়া মোৰ আইডিটো আপগ্ৰেড হৈ যাব মোৰ 4th লেভেলৰ ইনকামৰ কাৰণে। গতিকে মোৰ ইনকাম হ'ল তেতিয়াহ'লে 300 টকা, মানে ফাৰ্ষ্ট মোৰ ইনকাম 100 টকা, তাৰপিছত 300 টকা, তাৰপিছত তেনেধৰণে আকৌ বাঢ়ি যাব এইটো, আৰু ইহঁতে বাঢ়িব, মানে বাঢ়ি তাৰ পিছৰ লেভেলটোত ইনকাম হ'ব। মই আপোনাক লিষ্টখন দি দিম ইনকামৰ, এনেধৰণে ইনকাম হৈ গৈ থাকিব। আৰু যদি কিবা অসুবিধা হয় তেতিয়াহ'লে আপোনালোকে মোক সুধিব পাৰে, ডেছক্ৰিপশ্যনত মোৰ লিংক দিয়া থাকিব, স্পনচাৰ লিংক, আৰু তাত আপুনি জইন হৈ যাব পাৰে। ৰেজিষ্টাৰ কৰাৰ পাছত মোলৈ কল কৰক, আৰু মোৰ পে'টিএম আইডি বা মোৰ বেংক একাউণ্টত 200 টকা ডিপ'জিট কৰি মোক স্ক্ৰীনশ্বট পঠাওক। স্ক্ৰীনশ্বট পঠোৱাৰ লগে লগে মই আপোনাৰ আইডি এক্টিভ কৰি দিম, আৰু আপুনি 2জনক জইন কৰাই লৈ আপোনাৰ ফাৰ্ষ্ট ইনকাম 100 টকাৰ পৰা আৰম্ভণি কৰিব পাৰিব, আৰু মই দেখুওৱাৰ দৰে ইনকামৰ লিষ্টখন সম্পূৰ্ণ কৰিব পাৰিব, আৰু আপোনাৰ মনৰ ইচ্ছা পূৰণ কৰিব। ধন্যবাদ।